ইফালে চা দেখা পালু তোমাৰ ছবি ধৰা দিল গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চা চা তুপ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। তো কেনে আছে জনাব, আৰু ময়ো ভালে আছোঁ। তো আজি ভিডিঅ'টো আপোনালোকলৈ পঠালোঁ, আৰু আজি হ'ব এইটো পথাৰত যোৱা ভ্লগ। তো চাই থাকক, ভাল লাগিলে এটা লাইক কৰি দিব। আৰু যেতিয়া মই আকৌ আজি পথাৰত যাম, আৰু পথাৰত মানে দেউতাহঁতক আৰু এটা মানুহ লগাইছে ধান কাটিবৰ কাৰণে। আৰু ইয়াতে চাহ আছে, বিস্কুট আছে, আৰু ইয়াতে মানে মই চাইকেলখন লৈ যাম। আৰু যিহেতু এইখিনি বস্তু আছে ইয়াতে দিব নোৱাৰি, সেইবাবে গাইজ মই এতিয়া মই মানে ভিডিঅ' নকৰোঁ যাওঁতে। তো পথাৰ পালে আপোনালোকক দেখাম, ব'লক। আহি পালোঁ, বাস্কেটত আছে বাৰু। এতিয়া ব'লক চাওক এইখিনি। গৰম পুল্লাক নপৰলি ৰক্ষা গাইছ। বহুত পানী আছে নেকি? পানী বকা আছে তো, পানী আছে গোটাখানিতে আছে। সেইটো পাতা পানীটো ওলাই যাব নোৱাৰে না, সেইকাৰণে সেইটো পাতা কাটলো তাতেহে অলপমান কম হান দিছোঁ। বাকী খোলাছো নোখোলা খোলা মোৰ হাতটো কিবা আছে। আৰু এইফালে আমাৰ ধান আধা আধি কটা হ'ল। ইমান মানে ভাল হোৱা নাই, যিহেতু এতিয়ালৈকে পানী আছে, আৰু সেইবাবে ভাল হোৱা নাই। আৰু ৰোৱাতেও অলপমান দেৰি হৈছে ইয়াত, মানে এইবাৰ যিহেতু পানী হোৱা নাছিল, সেইবাবে অকণমান দেৰি হৈছে। তো ইমান ভাল হোৱা নাই ধান। বৰদুতা কি ৰিচাতে শাক তুলছা? মই যাওঁ ৰ'বা, আমাৰ এইগিলা খাতি নাই না। এই মূলা শাক না? ই কি নহৰু দিছা? ধইনাও দিছা দেখোঁতে। ভাল লাগে এই খেতি কৰিলে, আমাৰ কৰা নাই। শাকো গাজিছি না, বহুত শাক গাজিছি। ভালে কৰছ দা এইটো বেটটো কৰি। জাগাখিনিও ভাল হয় না? আলু ৰুইছ না নাই? আলু ৰুইছ না নাই? দুটা ৰুইছা? কিয় বেছি কৰিব লাগে? বেটটো সৰু না, নহৰু হ'ব দা। এই ধনিয়া, এই লাই তুল। ধনিয়া তুলিলোঁ, অকণমান ল'লোঁ বৰদেউতাৰ পৰা টেঙা খাবৰ কাৰণে। দেউতা মই মানে আমাৰ ইয়াতে আমাৰ মানে ঘৰৰে আছে মানুহ, ইয়াৰ পৰা মই কদৈ নিম, আৰু ইয়াৰ কিবা চাধান কিবা চূণ নিব কৈছে, লৈ যাম। বলক আজি ক'ত দিব পাৰিম, আৰু পূৰা একদম মস্তিকৈ টেঙা খাম। হাও কি দৰ্জাখন সৰু হৈছে, দৰ্জাখন ধৰ সৰু হৈছে দেখোন। চব জুবিন দা, জয় জুবিন দা। বা খেতি ভিডিঅ' নাই। কুকুৰটো পইচা
দেখা পালু তোমাৰ ছবি ধৰা দিল গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চা চা টোপ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা জয় জুবিন দা জয় জুবিন দা জুবিন দা যাওঁ দা মই তো দৰ্জাখন পুৰা সৰু হৈছে গাইছ আৰু এটাকে মই আহিছোঁ ক'ত দে নিবা si moi nè nó bên nào ai ơi mang còn mới đi mang này mang mới đi mang này nó nào kia ta si moi ni muli hapsi itu api guys kuno sur karo na de guys ba kuno sur kori ni ba no re guys aji rata naam ase na ba एकदम मुतली से एकदम पूरा एकदम लक्सी सोका तो लक्सी एक न सुडा निमान र दा बा की कानसी ए बा म निम्बुले हबसिल नेकी कमा त काम जना ए कत देने वा नागे तेसु छ आज कलेज নাই কি করবা বগা চরম বসে কি দিছ কলো ভিটামিন দিবা না বাই বাই এটা একদম আইলো শুন লইছো এই সালে করতে ইয়ো গাইস খেতে নাকি নই আল্লাহ সব খেতে এত হ্যাঁ কি মাছ দেখুন হ্যাঁ হ্যাঁ পয়সা পয়সা মাম খাবা মাম খাবা যিমানখিনি বস্তু আছে আৰু চাহ খোৱা বস্তু নিবা আছে তো এতিয়া ভিডিঅ' কৰা নহয় ঘৰত যাই কিনে ভিডিঅ' বনাম তো বলক আৰু গেছ পথাৰৰ পৰা আহি পেলাই একদম এয়া কৰোঁতো একদম কেনেকুৱা লাগিছে গেছ জনাব এয়া একদম জ্বলা দুটা আনিব লাগিব আৰু এয়া একদম ধনিয়া আনিছিলোঁ নহয় বৰদেউতাহঁতৰ বেৰৰ পৰা আৰু এয়া নিমখ দিছোঁ এতিয়া ধুনীয়াকৈ সানি খোৱাৰহে কথা কেনে লাগিছে গেছ জনাবচোন ইমান ধুনীয়া চেণ্ট গাইছ টপা যাব গাইছ পঞ্চাছৰ লগত খোৱা জ্বলা কিন্তু গাইছ বিৰাট টান ধৰাচোন কিন্তু সানি দিছোঁ দুটা ফেলাই দিব একদম জ্বলাখিনি সানি দিলোঁ Ratu lang diso ya. Kaya finally result guys. কেনে লাগিছে গাইছ ওয়াও পিছে গাইছ একদম নজান নলগিব দক খোৱাৰে কথা আৰু গাইছ ক'ত দেখালোঁ একদম জ্বালা একদম মুখত পুৰা ধৰছি তো আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব সদায় তো কওঁগে আপোনালোকেতো নকৰে নহয় কৰিব গাইছ লাইক কৰিব
নহ'লে গাইছ সপোনত দেখা দিম কম ভাল গাইছ টমেটো পাকা দি থাকো আৰু একো নাখাব গাইছ তাক ফেণ্টাষ্টিক গাইছ হ'ব দিয়ক বাই বাৰু আজি ভিডিঅ'টো হ'ব লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰিব নোৱাৰিব সপোনত একদম মানে মাৰি হ'লেও সপোন দেখাম গাইছ গম পাব আৰু তো আজিৰ কাৰণে বাই বাই